নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক E-Pathshala ইউটিউব চেনেলৰ এটা ফ্ৰেছ ভিডিঅ'লৈকে মই জয়দীপ কলিতাই স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিব বিচাৰিছোঁ যে যোৱা 4 তাৰিখে গুৱাহাটী ইউনিভাৰ্চিটিয়ে যিখন এক্সামৰ শিডিউল দিলে তাৰ ওপৰত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ছাত্ৰ সমাজৰ মাজত। লগতে এই ভিডিঅ'টোতে আলোচনা কৰিম যে তোমালোকৰ যি পৰীক্ষা আছে পৰীক্ষাৰ যি শিডিউল দিলে সেই শিডিউলখন তোমালোকৰ পষ্টপন হ'ব পাৰে নেকি। লগতে এই বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ যে যিসমূহ দল সংগঠন আছে সেই দল সংগঠনসমূহে কিয় ইয়াৰ ওপৰত এতিয়ালৈকে কোনো ধৰণৰ মাতা নাই। আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিছু পৰিমাণে হ'লেও উপকৃত হ'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টোৰ আগলৈকে যোৱাৰ আগত তোমালোকে যদি এতিয়ালৈকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকৰ বাবে মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাকে লৈ আহি থাকোঁ। এতিয়া আহা মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই কথাটোৰ লগত নিশ্চয় অৱগত যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে যোৱা 4 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকৰ B.A, B.Sc, B.Com যি 6 ছেমিষ্টাৰৰ পৰীক্ষাৰ ৰুটিন আছে ৰুটিনখন ঘোষণা কৰিছে, তেওঁলোকে পাব্লিছ কৰিছে। আৰু এই ৰুটিনখনৰ মতে তোমালোকৰ পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব 22 ছেপ্টেম্বৰ তাৰিখে আৰু তোমালোকৰ পৰীক্ষা শেষ হ'ব অক্টোবৰৰ 15 তাৰিখে। গতিকে এই যি নোটিছ দিলে বা এই যি তোমালোকৰ ৰুটিনখন দিলে এই ৰুটিনখন দিয়াৰ মাজত ছাত্ৰ ছাত্ৰীসকলৰ মাজত ক'ব গ'লে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কাৰণ তোমালোকে নিশ্চয় জানা যে তোমালোকৰ যিসমূহ পাঠদান আছে পাঠদানসমূহ সমাপ্ত হোৱা নাই, এইটো এটা কথা। লগতে এই কথাটোৰ লগতো তোমালোকে নিশ্চয় অৱগত যে অসমত তোমালোকৰ ডেইলি এতিয়া 2000 পৰা 3000 এনেকুৱা ক'ভিড কেছৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে। গতিকে এনেকুৱা পৰিস্থিতিত ছাত্ৰ ছাত্ৰীসকলে নিজকে প্ৰস্তুত কৰি ল'ব পৰা নাই, নিজকে সাজু কৰিব পৰা নাই 22 ছেপ্টেম্বৰৰ পৰা যি পৰীক্ষা অনুষ্ঠিত হ'ব লগা আছে সেই পৰীক্ষাত কেনেকৈ অৱতীৰ্ণ হ'ব, এইটো এটা কথা। তাৰপিছত চোৱা ইয়াৰ ওপৰত আকৌ যিসমূহ দল সংগঠন আছে দল সংগঠনসমূহে এতিয়ালৈকে কোনো ধৰণৰ ইয়াত মাত মাতা নাই, ইয়াৰ বিৰুদ্ধে বা ইয়াৰ কিবা এটা যে মতামত দিব লাগে তাৰ কোনো ধৰণৰ এটা মতামত দিয়া নাই। ইয়াৰ ওপৰত আমি আলোচনা কৰিম। তাৰ আগত আমি এটা কথা চাব বিচাৰিছোঁ যে গুৱাহাটী ইউনিভাৰ্চিটিৰ পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট ইউনিয়নৰ যি জেনেৰেল ছেক্ৰেটাৰী আছে তেখেতে যি পৰীক্ষাৰ ৰুটিন ঘোষণা কৰিল, ৰুটিন ঘোষণা কৰাৰ পিছত ফেচবুকত এটা পোষ্ট কৰিছিল। সেই পোষ্টটো তোমালোকক মই ক'ব বিচাৰিম। তেওঁ পোষ্টটো এনেকৈ লিখিছিল যে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এনেদৰে হঠাৎ B.A, B.Sc, B.Com বৰ্ষৰ চূড়ান্ত পৰীক্ষাসমূহ 22 ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত কৰিব বিচৰা কাৰ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা তীব্ৰ বিৰোধিতা কৰিছোঁ। ই এক হঠকাৰী সিদ্ধান্ত। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি 21 ছেপ্টেম্বৰলৈকে শিক্ষানুষ্ঠান বন্ধ। তেনে ক্ষেত্ৰত 22 ছেপ্টেম্বৰৰ পৰা পাঠদান অবিহনে শ্ৰেণীকোঠাত বহি শিক্ষানুষ্ঠানত আহি পৰীক্ষা দিয়াটো সম্ভৱ নহয়। প্ৰয়োজন হ'লে প্ৰতিবাদ হ'ব, কিন্তু এই পৰীক্ষা কাৰ্যসূচী কোনো কাৰণত মানি লোৱা নহ'ব। মুন তালুকদাৰ সাধাৰণ সম্পাদক। ইয়াৰ যি তেওঁ পোষ্ট কৰিছিলে এই পোষ্টত কিছু কথা সঁচা লিখিছে, কিছু কথা হয়তো মিছা বুলিও ক'ব লাগিব। চোৱা মই যিমান দূৰ জানো গুৱাহাটী ইউনিভাৰ্চিটিয়ে আগতে কৈ থৈ দিছিলে যে 22 ছেপ্টেম্বৰৰ পৰা হয়তো তেওঁলোকে পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব গৈ আছে। গতিকে 22 ছেপ্টেম্বৰৰ পৰা যি পৰীক্ষা অনুষ্ঠিত কৰিব গৈছে গুৱাহাটী ইউনিভাৰ্চিটিয়ে এইটো এটা হঠাতে লোৱা সিদ্ধান্ত নহয়, আগতে ইনফৰ্ম কৰিছিলে। কিন্তু এই কথাটো সত্য যে তোমালোকৰ সকলোবিলাক মহাবিদ্যালয় 21 তাৰিখলৈকে বন্ধ আছে, তোমালোকৰ পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰিছে। চোৱা এইটো যি কেছ আছে এই কেছটো তোমালোকৰ স্পেচিয়েল কেছ হিচাপে ট্ৰিট কৰা হয়। অৰ্থাৎ তোমালোকে জানা যে বৰ্তমান আনলক 0.4.0 চলি আছে, কিন্তু যেতিয়া আনলক 0.3 আছিলে বা 3.0 যিয়ে নোকোৱা তোমালোকে সেইটো আছিলে, তেতিয়াওতো তোমালোকৰ বহু ইউনিভাৰ্চিটিয়ে পৰীক্ষাসমূহ অনুষ্ঠিত কৰিছিল। গতিকে এইটোৰ লগত কোনো ধৰণৰ কথা নাই যে মহাবিদ্যালয়সমূহ বন্ধ আছে নে খোলা আছে। হয়, এইটো হয় যে তোমালোকৰ যি পাঠদান আৰম্ভ হ'ব লগা আছিলে পাঠদান আৰম্ভ কৰা নহ'ব। এইটো তোমালোকৰ বাবে চিন্তনীয় বিষয় যে তোমালোকৰ পাঠদানো আৰম্ভ হোৱা নাই আৰু হয়তো নহ'ব পাৰে। গতিকে এইটো এটা তোমালোকৰ প্ৰতিবাদ কৰিব পৰা বিষয় বুলি মই ভাবোঁ যে পাঠদানসমূহ হ'ব লাগে। আচলতে তোমালোকে লিখিবা কি এইটো এটা ডাঙৰ প্ৰশ্ন, কাৰণ তোমালোকৰ যদি পাঠদানসমূহে নহয় তেতিয়াহ'লে লিখিবা কি এইটো এটা ডাঙৰ প্ৰশ্ন। এতিয়া চোৱা যিসমূহ তোমালোকৰ ছাত্ৰ সংগঠন আছে, ইয়াত মই কোনো এটা বিশেষ ছাত্ৰ সংগঠনৰ নাম ল'ব বিচৰা নাই, তোমালোকে নিজে বুজি ল'বা। সেই দল সংগঠনসমূহে এতিয়া যি গুৱাহাটী ইউনিভাৰ্চিটিয়ে তোমালোকৰ COVID-19 মহামাৰীৰ সময়ত অফলাইন মাধ্যমত পৰীক্ষা অনুষ্ঠিত কৰিব বিচাৰিছে, ইয়াৰ ওপৰত কিয় একো মতামত দিয়া নাই এইটো মই বুজিব পৰা নাই। হয়তো তেওঁলোকে এতিয়া ৰাজনীতিৰ মেৰপাকত পৰি তেওঁলোকৰ যি মূল উদ্দেশ্য আছিল ছাত্ৰ ছাত্ৰীসকলৰ হকে মাতা
সেইটো পাহৰি গৈছে এতিয়া তেওঁলোকে ৰাজনৈতিক অংকবংকত তোমালোকৰ কি হৈছে ব্যস্ত হৈ গৈছে তেওঁলোকে এতিয়া ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ ওপৰত মনোযোগ দিয়াতকৈ এতিয়া নিজৰ 2021 বৰ্ষত নিজৰ আসনকেইখন হয়তো সুৰক্ষিত কৰাৰ ওপৰত অধিক গুৰুত্ব দিছে মইতো মোৰ ব্যক্তিগত মতামত দিছো ইয়াত মই কোনো এটা ছাত্ৰ সংগঠনক টাৰ্গেট কৰি ল'ব বিচৰা নাই কিন্তু যিটো সত্য সেইটোটো সত্য এইটো তুমি কোনেও ঢাকি ৰাখিব নোৱাৰে তোমালোকে ইয়াৰ ওপৰত কি ভাবা কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা কাৰ কথা কৈছোটো তোমালোকেও বুজি পাইছা সোৱা পৰীক্ষা বাতিল হোৱাৰ সম্ভাৱনা ইয়াত নাহে একমাত্ৰ যদিহে ৰাজ্য চৰকাৰে ইয়াৰ ওপৰত হস্তক্ষেপ কৰে তেতিয়াহলে পৰীক্ষাসমূহ বাতিল কৰা হ'ব পাৰে বাতিল কৰা মানে তোমালোকৰ পিছুৱাই দিয়া হ'ব পাৰে যি সময়সীমা আছে গতিকে এতিয়া আমি কি কৰিব পাৰো শিক্ষামন্ত্ৰী মহোদয়ক আমি ৰিকুৱেষ্ট কৰিব পাৰো টুইট কৰিব পাৰো যে স্যাৰ এনেকুৱা পৰিস্থিতিত আমি পৰীক্ষাসমূহ দিবৰ বাবে নিজকে সাজু কৰি ল'ব পৰা নাই আপুনি কাইন্ডলি এই মেটাৰত ইন্টাৰফেয়াৰ কৰক আৰু যি পৰীক্ষা অনুষ্ঠিত কৰাৰ 22 তাৰিখৰ পৰা অনুষ্ঠিত কৰিব বিচাৰিছে এই সময়টো আপোনালোকে পিছুৱাই দিয়ক কাইন্ডলি আপোনালোকে ছাত্ৰ ছাত্ৰীৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখক সোৱা যদিহে পৰীক্ষা অনুষ্ঠিত কৰা হয় 22 ছেপ্টেম্বৰৰ পৰা যদিহে ভগৱানে নকৰক কোনোবা ছাত্ৰ বা ছাত্ৰী কোভিড-19 ত আক্ৰান্ত হয় পৰীক্ষাসমূহ দিব যাওঁতে তেতিয়া তাৰ যি গ্যাৰান্টি আছে তাৰ যি ৰিস্ক আছে ইয়াৰ যি দায়বদ্ধতা আছে গুৱাহাটী ইউনিভাৰ্চিটিয়ে ল'বনে ইউজিচিয়ে ল'বনে কোনে ল'ব যদি গুৱাহাটী ইউনিভাৰ্চিটিয়ে হওক বা যদি ইউজিচিয়ে হওক যদি এইটো দায়বদ্ধতা লয় যে যদিহে কাৰোবাৰ কোভিড-19 ত আক্ৰান্ত হয় পৰীক্ষাৰ সময়ত তাৰ ৰিস্ক আমি লৈছো ইয়াৰ ওপৰত কোনোবাই কিবা কৈছে জানো নাই কোৱা গতিকে ছাত্ৰ ছাত্ৰীসকলে এটা তোমাৰ সমস্যাৰ সন্মুখীন নিশ্চয় হ'ব পিপিকিট পিন্ধাৰ পিছতো ডক্টৰ সকলেও কৰোনা মহামাৰীত তোমালোকৰ কি হৈছে আক্ৰান্ত হৈছে এতিয়াতো তোমালোকে গম পাইছা অসমৰ হাই প্ৰফাইল নেতাবিলাকো কৰোনা মহামাৰীত আক্ৰান্ত হৈছে সেই সময়ত তোমালোকৰ এখন মাস্কে ছাত্ৰ ছাত্ৰীসকলক কিমান দূৰ সুৰক্ষিত দিব পাৰিব কিমান দূৰ সুৰক্ষা দিব পাৰিব সুৰক্ষা প্ৰদান কৰিব পাৰিব এইটো এটা প্ৰশ্নবোধক আছে এতিয়া সোৱা মই মূল কথাখিনি এতিয়া সমাপ্ত কৰিব বিচাৰিছো মূল কথাখিনি এহিনিয়ে যে ইয়াৰ ওপৰত কোনো ধৰণৰ ছাত্ৰ সংগঠনে এতিয়ালৈকে মাত মাতা নাই তোমালোকৰ পৰীক্ষাসমূহ বাতিল হোৱাৰ সম্ভাৱনা নাই যদিহে ৰাজ্য চৰকাৰে ইয়াৰ ওপৰত হস্তক্ষেপ নলয় গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কি ভাবা তোমালোকে কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা তোমালোকে পৰীক্ষাসমূহ অনুষ্ঠিত হোৱাটো বিচাৰা নে নিবিচাৰা 22 ছেপ্টেম্বৰৰ পৰা কমেন্ট বক্সত জনাব নাপাহৰিবা যদিহে পাৰো মই এটা আজি পোল ৰাখিব চেষ্টা কৰিম এই পোলটোত তোমালোকে পৰীক্ষা অনুষ্ঠিত হোৱাটো বিচাৰা নে নিবিচাৰা বা তোমালোকে কেনেকুৱা পদ্ধতিত পৰীক্ষা দিব বিচাৰা সেই সকলোবিলাক দিম নহলে গুগল ফৰ্ম এখন ক্ৰিয়েট কৰি লিংকত দিবৰ বাবে চেষ্টা কৰিম তোমালোকে ফিল আপ কৰিবা যদিহে ভাল ৰেছপন্স বা সেই ফৰ্মখনে আমি যি ৰিজাল্ট হ'ব সেই ফৰ্মৰ যি ৰিজাল্ট হ'ব সেই ৰিজাল্টটো আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক টুইট কৰি কিনে তেওঁক টেগ কৰিবলৈ আমি চেষ্টা কৰিম গতিকে তোমালোকে কি ভাবা কমেন্ট বক্সত এইটোৰ বিষয়ে জনাবা যদি এতিয়ালৈকে এই ভিডিঅটো লাইক কৰা নাই ভিডিঅটো লাইক কৰিবা যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই এই চেনেলটো সাবস্ক্ৰাইব কৰি আৰু যদি তোমালোকে বিচাৰে এই ভিডিঅটো শ্বেয়াৰ কৰিব পৰা বিধৰ হৈছে তেতিয়াহলে অনুগ্ৰহ কৰি এই ভিডিঅটো শ্বেয়াৰ কৰিবা অন্য এটা ভিডিঅত নিশ্চয় তোমালোকক লগ পাম তেতিয়ালৈকে মই জয়দীপ কলিতা এই ভিডিঅটোৰ পৰা বিদায় মাগিব বিচাৰিছো ধন্যবাদ জয় আই অসম